আজি আমি চুজিৰ লালমোহন বনাম। লালমোহন বনাৰ কাৰণে চুজি লৈছোঁ 1 কাপ। এতিয়া চুজিখিনি অলপ গৰম কৰি ল'ম। টাৱা এখন বহাই দিছোঁ। টাৱাখন গৰম হৈ গৈছে। চুজিখিনি অলপ টাইম 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। চুজিখিনি 2 মিনিট সময় ভাজি লৈছিলোঁ। এতিয়া এখন কাঁহীত নমাই ল'ম। একেখন টাৱাতে লালমোহন বনাৰ কাৰণে মই গাখীৰ দিম। এইটো কাপেৰে 2 কাপ গাখীৰ দিম। এতিয়া গাখীৰখিনি মই ভালকৈ জাল কৰি ল'ম। এতিয়া মোৰ গাখীৰখিনি গৰম হৈ গৈছে। চুজিখিনি অলপ অলপকৈ দি লাৰি থাকিম। এতিয়া চুজিখিনিত মই ঘি দিছোঁ 1 চামুচ। এতিয়া মোৰ চুজিখিনি ভাজা হৈ গ'ল। এতিয়া এখন কাঁহীত নমাই লৈছোঁ। এই চুজিখিনি মই অলপ ঠাণ্ডা হ'বলৈ দিম। এতিয়া মোৰ চুজিখিনি ঠাণ্ডা হৈ গ'ল। এতিয়া চুজিখিনি আকৌ এনেকৈ ভালকৈ মাৰি ল'ম। এতিয়া অকণমান ইলাচি গুড়ি দি দিছোঁ। এতিয়া আকৌ 1 চামুচ ঘি দি দিছোঁ। বেকিং ছ'ডা লৈছোঁ অকণমান। এতিয়া মোৰ চুজিখিনি ভালকৈ মাৰা হৈ গ'ল। এতিয়া অলপ টাইম ঢাকি থৈ দিম। এতিয়া আমি চেনিৰ চিৰাপ বনোৱাৰ কাৰণে এই একেটা কাপৰে 2 কাপ চেনি লৈছোঁ। এইটো কাপেৰে 2 কাপ পানী দিম। এতিয়া মোৰ চেনি চিৰাপখিনি হৈ গৈছে, অলপ আঠা আঠা হৈ গৈছে। এতিয়া এনেকৈয়ে ঢাকি থৈ দিম। এতিয়া আমি 10 মিনিট সময় ঢাকি থৈছিলোঁ চুজিখিনি। এতিয়া আকৌ অকণমান মাৰি ল'ম। এতিয়া হৈয়ে গৈছে লালমোহন বনোৱাৰ কাৰণে। এতিয়া সৰু সৰুকৈ লাড্ডু বনাই লালমোহন বনাই লওঁ। হৈ গ'ল। এনেকৈ এটা এটাকৈ গোটেইখিনি লাডু বনাই লওঁ। এটা এটাকৈ গোটেইখিনি লাডু বনোৱা হৈ গ'ল আমাৰ। এতিয়া কেৰাহীটো বহাই দিছোঁ। কেৰাহীত ৰিফাইন তেল দি দিছোঁ। এতিয়া আমাৰ তেলখিনি অলপ গৰম হৈ গৈছে। এটা এটাকৈ লাডুখিনি দি দিম।
গোটেইখিনি লাডু দি দিছোঁ। এনেকৈ কেৰাহীটো লৰাই দি দিছোঁ। এতিয়া আমাৰ এইখিনি লালমোহনৰ কাৰণে লাড্ডুকেইটা ভাজা হৈ গ'ল। এতিয়া আমি চেনি ৰসত দি দিম। এতিয়া বাকী থকাখিনিও ভাজি ল'ম। এতিয়া আমাৰ গোটেইখিনি লালমোহন ভাজা হৈ গ'ল। এতিয়া আমি চেনি ৰসত দি দিম। এতিয়া লালমোহনখিনি আধা ঘণ্টামান সময় ঢাকি থৈছিলোঁ। এতিয়া এখন প্লেটত আমি ওলাই দেখাই দিছোঁ। এতিয়া এটা ভাঙি দেখাম। দেখিছেনে কি ধুনীয়া হৈছে? এতিয়া একদম ঢিলা হৈছে, একদম তুলতুলা ঢিলা হৈছে। চাওকচোন, একদম খাব পৰা হৈ গৈছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।